হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ কাৰণ মোৰ দেৰি হৈ আছে, সেইটো কাৰণে মই ঘৰৰ পৰা অহা সময়তে ভিডিঅ' বনাম বুলি ভাবিছোঁ, নবনাই ভুলতে পাহৰি গুচি আহিলোঁ আৰু এতিয়া এনেকৈ আহি ষ্টাৰ্ট কৰিছোঁহি। আৰু এতিয়া মই GoPro ফিটিং কৰা আছে হেলমেটত। আৰু এতিয়া ব'লক আজি কাম কেইটামান আছে, কামকেইটা কৰোঁ, কৰি পেলাই অলপ ক'ৰবাত ওলাই যাম বুলি ভাবিছোঁ। আৰু যদি সোনকালকৈ কৰি হয় তেন্তে অকণ ওলাই গুচি যাম আৰু ভালকৈ এখন ভিডিঅ' বনাব পাৰিম তেতিয়া। তো গাইজ, এইটো মোৰ ফাৰ্ষ্ট মটো ব্লগিং আৰু আগতে মই মটো ব্লগিং কৰা নাই। যিখন কৰিছোঁ মই মোবাইল লৈ পেলাই বা মামাৰ গাড়ী ঘূৰাইছোঁ। যাওক অ'কে, মই কি কৰিছিলোঁ, আগতে মই মটো ব্লগিং কৰা নাই। যিখন কৰিছোঁ মোবাইলত আপোনাৰ কেমেৰা এনেকৈ হাতত ধৰি মোবাইল দিয়ে বেগত বনালে বনাই তেনেকৈ বনাই বেগত মাজত অসমত এনেকুৱা বেগত কৰিলে মই মোবাইলটো ধৰি পেলাই বনাওঁ। GoPro এইটো মোৰ ফাৰ্ষ্ট মটো ব্লগিং। ভইচটো ভালকৈ নাহিব পাৰে এতিয়া, কাৰণ মই একো মাইক ব্যৱহাৰ কৰি থকা নাই আৰু হেলমেটৰ গ্লাছটো মাৰি লৈছোঁ আৰু চাউণ্ডটো সেইটো কাৰণে বেছি ভালকৈ নুঠিব পাৰে আৰু চাউণ্ড বেছি উইকনেছ সেইকাৰণে মই সেইটো আজি অকণ কনচিডাৰ কৰিম। কাৰণ মই আপোনাৰ এক্সটাৰ্নেল মাইক অৰ্ডাৰ দিছোঁ, সেইটো আপোনাৰ আছিলে আজি। মোৰ লগৰ ল'ৰাজনৰ ঘৰত আছে, তাৰপৰা মই আনিব যাম। তেতিয়া ফাৰ্ষ্ট বজাৰ কেইটামান আছে, এইকেইটা কৰি লওঁ, কৰি পেলাই তাৰপৰা এক্সটাৰ্নেল মাইকটো লৈ লগাম। যদি আজি টাইম পাওঁ লগাই পেলাই আপোনাৰ তাৰপিছত ওলাই যাম, ফুৰিব যাম বুলি তাত। তো আহি পেলাই এতিয়া চিভিল গেট পাইছোঁহি। চিভিল গেটৰ এইখন জেগাততো যাম লাগিবই সদায়, কোনো কথাই নাই। আৰু আমাৰ নগাঁৱতে এই টমটম ই ৰিক্সাবিলাকৰ কাৰণে বেছি জাম লাগে। থাৰ তো এতিয়া বৰবজাৰ আৰডিত গৈ আছোঁ। তাৰ পৰা কাপোৰ অকণমান কিনিব লাগে মাৰ কাৰণে। তাত গৈ পেলাই কিনি তাৰপিছতে মাইকটো ল'ব যাম, তাৰপিছতে ওলাই যাম। বজাৰ হৈ গ'ল, এয়া কাপোৰ কিনিব আছিলে আৰু মাৰ কাৰণে গুলি সূতা লোৱা হৈ গ'ল। এতিয়া বাইকত তেল ভৰাব লাগিব, এডাল কাটা দেখা আছে, তেলটো ভৰাই লওঁ, তাৰপিছতে আমি ওলাই যাম। এনেকুৱা ৰ'দ দিছে না, হাত পুৰি গৈছে একদম ৰ'দত। সব নাগালেণ্ডৰ ষ্টুডেণ্ট, নিউ ষ্টুডেণ্ট। মই বাইকত ভৰা এক্সট্ৰা প্ৰিমিয়াম নগাঁও অকল এইটো ডিপুতে পোৱা যায়, আই লভ নগাঁও। $530 কিমান লিটাৰ? 108, তেন্তে 5 লিটাৰ হৈ পেলাই 545 দিয়া। কাৰ্ড পে'মেণ্ট কৰিম দিয়া। 5 লিটাৰ আহি যাব। 108.04 আকৌ বাঢ়িলে, আহি গ'ল 5 লিটাৰ।
তো ফিল্ম হৈ গ'ল এতিয়া আৰু এতিয়া যাব লাগিব মাইক আনিবৰ কাৰণে Oh guys, finally মোৰ মাইক আহি গ'ল এয়া বিশাল দত্ত আহা এয়া সি আপোনাৰ ডেলিভাৰী লৈছিলে তাৰ মোবাইলৰ পৰা অৰ্ডাৰ দিছিলোঁ মোৰ কেছ অন ডেলিভাৰী নাছিল কাৰণে আৰু এইটো কি লগাবি কৰে ভিতৰত লগাম এইখন জেগাত থাকিব মুখৰ ওচৰত ব্ৰেক এডপ্টাৰটো আছে নহয় এডপ্টাৰ লগাব লাগিব এডপ্টাৰ লগাই পেলাই এডপ্টাৰ মাইকটোত লগাব লাগিব তাকে মই ইউটিউবত চাব লাগিব কেনেকৈ লগাই আকৌ ভিডিঅ' চাই লগাম দেন আজি ভইচ কোৱালিটি অকণ বেয়া হৈছে কেছ নাই নেক্সট বাৰৰ পৰা ভইচ কোৱালিটি ভাল খুলিব ন বিচাৰ দে ওলাই এতিয়া ফুৰিবলৈ যাওঁ তো এতিয়া আমি সিমাং যাওঁ প্ৰথমতে ডিচাইড কৰা নাছিলোঁ ক'ত যাম মই আছোঁ মোৰ লগত বিশালকো লৈ আহিলোঁ বিশালে মই এতিয়া সিমাং যাওঁ আৰু প্ৰথমতে মোৰ লগত কোন আছিলে ডিচাইড কৰি থকা নাছিলে ক'ত যাম ক'ত নাযাম সেইবুলি ওলাই যোৱা মন আছিলে আৰু এতিয়া মাইকটো এতিয়া ঠিক হোৱা নাই মাইকটো কাইলৈ কৰিম ৰাতি ঘৰত দিব পাৰিম কাইলৈ পৰা যদি ব্লগিং কৰিলে মাইকটো হ'ব ব'লক এতিয়া সিমাং যাওঁ আমি এতিয়া সিমাঙৰ ওচৰত পাই গ'লোহি ৰাস্তা একদম বেয়া অপদি ইয়াতে এইখন সিমাং বাইকখনতে ইয়াতে ৰখালোঁ ৰখাই পেলাই এইফালে বাইকৰ কণ্ডিশ্যন চাওক আজি ৰাতিপুৱা অলপ ওলাই গৈছিলোঁ ওলাই যাওঁতে একদম বোকা লাগি শেষ বাইক আৰু মোৰো কণ্ডিশ্যন বেয়া বৰ্তমান মাস্ক মাৰি আছোঁ চৰ্দিৰ কাৰণে আৰু ব'লক এতিয়া সিমাংখন চাওঁ এইফালে সিমাঙৰ কিটচেন আছে তাতে এইবিলাক ঘৰ ভাল বস্তু দেখা আছে এইটো এটা ট্ৰি হাউচ আছে ওপৰত তাতো যাম এইখন চাওক ইয়াতে আপোনাৰ এইটো গোটেইটো ফিচাৰীৰ মাজত এইটো বনাই দিছে আৰু সৌজন খোজকাঢ়ি থকাজনক সিমাঙৰ মালিক ট্ৰি হাউচ এটা আছে ইয়াতে এইটো ট্ৰি হাউচটো চাওক এইটো ট্ৰি হাউচটো এইফালেদি উঠে এইটো ট্ৰি হাউচ চৰাই বাঁহটো নিচিনা এতিয়া ইয়াতে উঠিবৰ কাৰণে ট্ৰাই কৰোঁ মই চাওঁ পাওঁনে নোৱাৰোঁ কেমেৰাটো ধৰ বিচাৰ অ'কে দেন মই চাওঁ ট্ৰাই কৰোঁ আমি সিমাঙত খাবৰ কাৰণে এতিয়া কিবা অৰ্ডাৰ দিছোঁ বিশালে মই এতিয়া বিশাল আছে সন্মুখতে কিন্তু তাৰ আজি ড্ৰেছ ভাল নহয় তাৰ আজি বোলে কেমেৰা ফ্ৰণ্টত আহিব মুড নাই সেইটো কাৰণে কেমেৰা ফ্ৰণ্টত অহা নাই কেমেৰা ধৰি দিম বুলি কৈছে কিন্তু কেমেৰা ফ্ৰণ্টত নাহে আৰু বৰ্তমান অলপ অৰ্ডাৰ দিছোঁ লাঞ্চ কি দিছোঁ দেখাম আপোনালোকে আহিব আৰু অলপ সময় ৰখিব দিছে তেতিয়ালৈকে আমি অকণমান ইয়াতে এই গছজোপা আম গছ নে কি গছ নাজানো ইয়াতে তলতে চ' ফাইনেলি 1 ঘণ্টা ৱেইট কৰাৰ পিছতে আমাৰ খানা আহি গ'ল লাঞ্চ এছা আনি আছে পুৰা ঘৰৰ নিচিনা ন ঠিক আছে দিয়ক গিলাচ দিব হা গিলাচ আছে এছা একদম পুৰা ঘৰত দিয়া ভাতৰ নিচিনা ভাত পাপৰ নেমু
এইটো কি বস্তু এই ৰঙালাও আগ লাও লাও এয়া আপোনাৰ এইটো হ'ল পদুনা আলু গাজৰ আমৰ আচাৰ এইকেইটা বস্তু আৰু পানী আৰু ইয়াতো চেম আৰু লগত কি ডিছ দিছোঁ কি আইটেম দিছোঁ আহি আছে দেখা আছে আহি আছে চ' আমাৰ আইটেম এয়া পৰ্ক চিকেন ড্ৰাই ফ্ৰাই ভাত ক'লোঁ ভাত এক্সট্ৰা দালি দেন ফাৰ্ষ্ট দালি তাৰপিছতে আপোনাৰ পৰ্কত হাত দিম না ফাৰ্ষ্ট পৰ্ক এপিচ খাই লওঁ ऐसे में बड़ा सख्त लौंडा हूं लेकिन यार यहाँ में पिघल गया মজা লাগিছে বিচাৰে পৰ্ক নাখায় সেইকাৰণে তাৰ কাৰণে চিকেন ড্ৰাই ফ্ৰাই মোৰ ঘৰৰ মানুহে দেখ নকওঁ এতিয়া কেমেৰাখন লগত ফাৰ্ষ্ট দালি দি লৈছোঁ এতিয়া আমি খাওঁ অ'কে দেন আমি চিমাঙৰ পৰা আহিলোঁ আহি পেলাই চিমাঙৰ পৰা ওলোৱা টাইমত ভিডিঅ' নকৰিলোঁ সেইখন সময়ত কেমেৰা চাৰ্জটো যিহেতু হৈছিলে কমি গৈছিলে আৰু সেইকাৰণে পাৱাৰ বেংক লগতে পাৱাৰ বেংকত চাৰ্জ দি এতিয়া চাৰ্জটো অলপ হৈছে কাৰণে আকৌ ভিডিঅ' কৰিছোঁ দেন বিশালৰ ঘৰত নমাই থৈ আহিলেগৈ আহি পেলাই এতিয়া মই ঘৰত আহি আজি ব্লগটো যেনেকৈ ষ্টাৰ্ট কৰিছোঁ বাইকতে আৰু এণ্ডো কৰিছোঁ আজি বাইকতে চ' এইটো ব্লগ ইয়াতে এণ্ড কৰিছোঁ আজি বাই বাই কাইলৈ আৰু নতুন কেইটামান কাম আছে সেইকেইটা কাম কৰিম আৰু দেন ব্লগ বনাব ট্ৰাই কৰিম যদি হৈ যায় ব্লগ কমপ্লিট তেনেকৈ আপলোড তেতিয়াহ'লে আপলোড দি দিম দেন বাই বাই এইটো ব্লগ ইয়াতে এণ্ড কৰিছোঁ চি ইউ